আজি আমি সিমেন্ট চাপৰি গাঁও পঞ্চায়ততে এটা বৃহৎ স্বাস্থ্য মেলা আয়োজন কৰিছোঁ আৰু এই কেম্পটো জোনাই মহকুমা প্ৰশাসন জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উদ্যোগত আৰু ৰায়াং আৰ্মি মেডিকেল ইউনিটৰ সহযোগত আমি এই কেম্পটো কৰিছোঁ আৰু ইয়াতে আমি দেখিছোঁ যে বহুত মানুহ এতিয়ালৈকে 385 মানুহ ৰেজিষ্ট্ৰেশ্যন হৈছে। আমি বিশেষকৈ দন্ত বিভাগ চকু বিভাগ আৰু জেনেৰেল মেডিচিনৰ পৰা আৰম্ভ কৰি অবষ্টেট্ৰিক গাইনীলৈকে আমি ইয়াতে ডক্টৰ আহিছে, আমি পৰীক্ষা কৰি আছোঁ। মানুহ যথেষ্ট ৰাইজৰ সহযোগ আছে আৰু অনাগত দিনতো আমি এনেকুৱা কেম্প কৰিম আৰু আমি ভাবিছোঁ যে আজি যিখিনি ইয়াত মানুহ আহিছে এইখিনি মানুহ উপকৃত হ'ব বুলি ভাবিছোঁ। চশমা আমাৰ টাৰ্গেট আছে, আমি 100জন মানুহৰ কাৰণে চশমা লৈ আহিছোঁ আৰু ইতিমধ্যে আমি 60জন মানুহক অলৰেডি চশমা দিয়া হৈছে আৰু আমাৰ পৰীক্ষা কৰি থকা হৈছে আৰু 40জনক আমি দিম। টোটেল আজি আমি 140জন মানুহ 100জন মানুহক আমি ফ্ৰী ডিষ্ট্ৰিবিউশ্যন অফ চশমা দিম। ঔষধ পাতি আমি ফ্ৰীকৈ দিছোঁ, যিমানখিনি চাইছোঁ গোটেইখিনি ঔষধ ফ্ৰীকৈ দিয়া হৈছে। আমি যথেষ্ট ঔষধ লৈ আহিছোঁ আৰু যিমানখিনি আমি চিকিৎসা কৰা যিমানখিনি মানুহ ইয়াত আহিছে চবকে আমি ফ্ৰী মেডিচিন দিছোঁ। ৰাইজক স্বাস্থ্য সজাগতাৰ ওপৰত কি আপুনি মেছেজ দিব? ৰাইজৰ স্বাস্থ্য সজাগতাৰ ওপৰত আমাৰ বিশেষকৈ এতিয়া আমি কৰোণাৰ ওপৰতে বেছিকৈ ক'ম, জেনেৰেল স্বাস্থ্যটোতো আছে। বিশেষকৈ আজি আমি কেম্পটো আয়োজন কৰিছিলোঁ দন্ত চিকিৎসাৰ কাৰণে। দন্ত চিকিৎসা মানে ৰাইজৰ ওপৰত দাঁতৰ হাইজিনৰ ওপৰত মানুহৰ জ্ঞান বহুত কম আছে, সেইকাৰণে আমি আজি দন্ত চিকিৎসাৰ ওপৰতে গুৰুত্ব দিছিলোঁ আৰু আই চিকিৎসাৰ ওপৰত গুৰুত্ব দিছিলোঁ। লগতে আৰু মই আৰু এটা আহ্বান জনাম, যিখিনি মানুহে ছেকেণ্ড ড'জ ক'ভিড ভেকচিনেশ্যন এতিয়াও ল'বলগীয়া আছে এইখিনি মানুহ যাতে আহি আমাৰ স্বাস্থ্যকেন্দ্ৰসমূহত ক'ভিড ভেকচিন গ্ৰহণ কৰে। মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰতিকূল বতৰকো নেওচি আপোনালোকে যে আজি আহি সংবাদ সংগ্ৰহ কৰিবলৈ আহিলে তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আজি নিশ্চিতভাৱে ৰাইজৰ সহায় অভূতপূৰ্ব। প্ৰতিকূল বতৰটো আমাৰ জোনাই মহকুমা প্ৰশাসনৰ তৰফৰ পৰা যি উদ্যোগ লৈছিল তথা আমাৰ প্ৰাথমিক ব্লক আমাৰ স্বাস্থ্য খণ্ডৰ তৰফৰ পৰা আৰু আমাৰ গাঁও পঞ্চায়তৰ সহযোগত এই অনুষ্ঠানটো কাৰ্যকৰী কৰা হৈছে। আজি চিমেন্ট চাপৰি গাঁও পঞ্চায়তৰ লগতে আমাৰ দাঁতি কাষৰী ডেকাপাম তেলাম মিছামৰা চমকং মাজৰবাৰী ডিমৌ আদি অঞ্চলৰ পৰাও যথেষ্ট সংখ্যক ৰাইজ আহিছে। এই প্ৰতিকূল বতৰটো বৰ্তমানলৈকে এনে হয় প্ৰায় কিমানমান পেচেণ্ট ইয়াত? এই মুহূৰ্তলৈকে আমাৰ সৰ্বসাধাৰণ দৃষ্টিত প্ৰায় 500তকৈ অধিক ব্যক্তিয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিবৰ কাৰণে আগতীয়াকৈ টিকট সংগ্ৰহ কৰিছে, কুপন সংগ্ৰহ কৰিছে। আমি আশা কৰিছোঁ আমাৰ ইয়াতে ঘাইকৈ আজি দন্ত চিকিৎসা চকুৰ চিকিৎসা তাৰোপৰি সৰ্বসাধাৰণ যিবিলাক আমাৰ ৰোগ সেই আটাইবিলাক ৰোগকে ইয়াতে পৰীক্ষা কৰা হ'ব আৰু লগত বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে বিনামূলীয়াকৈ চশমা যোগান ধৰা হৈছে। আপোনালোকলৈ প্ৰথমতে মই চেনেলৰ সকলোলৈ মই নমস্কাৰ জনাইছোঁ। মই অতি ভাল পাইছোঁ মাতৃ দিৱস আৰু মাতৃ পূজন। ছাত্ৰ ছাত্ৰীসকলক আমি স্কুললৈ পঠিয়ালেতো নহ'ব, মাতৃক যদি শ্ৰদ্ধা কৰিবলৈ নিবিচাৰে, মাতৃয়েতো সকলো প্ৰাথমিকখিনি শিক্ষা দিয়ে। গতিকে মাতৃসকলক যিটো পূজন কৰা এইটো ঘৰত কৰিছে নাই সেইটো নাজানি স্কুল এখনে মাতৃ পূজন আৰু মাতৃসকলৰ দিৱস এই যে ইমান সুন্দৰ এটা কাৰ্যসূচী লৈছে যিটোৱে নেকি ল'ৰা ছোৱালীৰ নৈতিক চৰিত্ৰ গঠন কৰাত সহায় কৰে। 1 নম্বৰ হৈছে মাতৃক যদি আমি পূজা কৰিবলৈ নিশিকোঁ, মাতৃক যদি শ্ৰদ্ধা কৰিবলৈ নিশিকোঁ, মাতৃ যদি আমাৰ মানে জননীক যদি আমি প্ৰতিটো কথা পালন কৰিবলৈ নিশিকোঁ তেতিয়াহ'লে আমি প্ৰথম কি শিকিম? গতিকে মাকৰ ওচৰত বাধ্য হোৱা ছাত্ৰজনী শিক্ষকসকলৰ ওচৰত বাধ্য হ'ব আৰু সামাজিকভাৱে তেওঁলোকে যিকোনো দায়বদ্ধ কাম কৰিবলৈ ভয় কৰিব আৰু সমাজলৈ তেওঁলোকে দায়বদ্ধতা ফলত তেওঁলোকে সমাজৰ উন্নতি কাম কৰিব। আৰু মই আইসকলক এটাই মেছেজ দিব বিচাৰোঁ, তেওঁলোকে ছাত্ৰসকলক যাতে গধূলি প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰাব লাগে আৰু তেওঁলোকক প্ৰতিটো কামত সৰু অৱস্থাৰ পৰাই তেওঁলোকক প্ৰতিটো কাম নিজে স্কুললৈ ওলোৱা সাজ পোছাক পিন্ধাৰ পৰা খাদ্য খোৱালৈকে ব্যৱস্থাবোৰ তেওঁলোকে গ্ৰহণ কৰিব লাগে। আৰু আমাৰ অসমীয়া যিবিলাক খাদ্য এই খাদ্যবিলাক আজিকালি সৰু শিশুসকলে ছাত্ৰ ছাত্ৰীসকলে খাবলৈ নিবিচাৰে। আমাৰ যিটো খাদ্য সেই খাদ্য খায়ে অসমত ইমান বিখ্যাত মানুহ জন্ম হৈ গৈছে আৰু বিখ্যাত হৈ পৰিছে। তেওঁলোকক সেই খাদ্যখিনি খুৱাবলৈ তেওঁলোকে যত্ন কৰিব লাগে। মাকে যেতিয়া এলাহ নকৰে সেই খাদ্যৰ প্ৰস্তুত কৰি তেওঁলোকৰ ওচৰত মুখৰ আগত যেতিয়া
সুন্দৰকৈ দিব নিশ্চয় ল'ৰাই খাব আৰু ঘৰখনৰ প্ৰত্যেকেই খোৱাটো মাকজনীয়ে ব্যৱস্থা কৰিব লাগে মই এইটোৱে মাতৃসকললৈ আজি আহ্বান জনাইছোঁ नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बैंक पिअ बैंक क्लार्क बैंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360 70020261333 9101536360